কি নাম তোমার? अनिश थापा। তোমার নাম? তোমার নাম? अनिशा थापा। তোমার नाम? रोहित थापा। তোমার नाम? राज थापा। তোমার? आरव थापा। ABCD কোয়াছুন। A B C D E F G H I J K L M N O P Q U R S T U V W X Y Z। 1 2 কোয়াছুন। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27। ও কোয়াছুন। O हर्षदिगरी A O A O U O। ফলা কত ফলাইছা? हामी भनिदिन्छ नि। বহ অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? मोदी। মোদী। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? नरेन्द्र मोदी। কোৱা ভালকে কোৱা। হাই বনা লাগে ভালকে বহা। ইফালে আছে ইফালে আছে। नरेन्द्र मोदी। অলপ সাইলেন্ট। नरेन्द्र मोदी। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? नरेन्द्र मोदी। ইয়েস কি নাম? अनिशा थापा। অনিশা থাপা পাৰিছে। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি? কি? ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম ৰাম RAM ৰাম NATH নাথ KAVIND রামনাথ কোবিন্দ। আন্ডারস্ট্যান্ড? ভারতের রাষ্ট্রপতির নাম কি? রামনাথ पंडित। রামনাথ কোবিন্দ। रामनाथ कोविंद। ABCD কোয়া। A B C D E F G H I J K M N O P Q IJKL I J K L M N O P Q R S T U V W X Y Z। তোমার দেউতার নাম কি? कमल थापा। মার নাম? रिम्की थापा। কোন ক্লাছত পড়া? 4 তুমি কোন ক্লাছত? 4 স্কুলের নাম কি? लिटिल एंजल इंग्लिश स्कूल। তোমার স্কুলের নাম? पुलुगुड़ी नेपाली पम। ক খ কোয়াছুন। को खो गो घ ङ प्रथम स द्वितीय स वर्गीय ज झ निय मुनिय ट मुनिय ठ मुनिय ड मुनिय निय न दन्त्य त दन्त्य थ दन्त्य द दन्त्य ध दन्त्य न पो फो बो भ म ठ ज ल र व ब तव्य ख दिन ख दन्त्य ख ह खिय ढर ढर उन्टिष्टिय बेजन्त अनुसार विशेष घट चन्दा बिन्दु। এটা খাতর কম তোমালোকক হ্যাঁ। মুখ আছে জিবা নাই, পেট আছে পেটু নাই, কি হয়? কি হয়? गाग्रो। গাগ্রো। কি গাগ্রো? तलख কি হয়? कलख কলখ নহয় কলহ। কলহ ঠিক আছে। কি নাম তোমার? मोहन थापा। তোমার নাম? मीना थापा। তোমার? खमानी थापा। তোমার নাম? शोभिता राणा। তোমার নাম? কোয়া। दीप थापा। দীপ থাপা। তোমার নাম? भीमा थापा। 1 2 কোয়াছুন। 1 2 3 4 5 1 2 3 4 5 6 7 8 9 9 10 এসামিস স্কুলত যোৱা না? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এনেকুৱা পঢ়িবা হা। কোনোবা দিদি বা বাইদেউ শিকাই দিব ক'বা হা। বাইদেউ বা দাদাক ভালকে পঢ়ত ঘৰত পঢ়িবা হা। ওয়া কোৱাছুন। ओ পিছত आ असै হুম दिगै रि কোৱা। ভালকে মুখস্থ কৰিবা পঢ়িবা। পঢ়িব নবহা ঘৰত? কিয়? পঢ়িবা ভালকে, তেনেহ'লে ডাঙৰ মানুহ হ'বা। ঠিক আছে? অ আ হৰ্ষই দীৰ্ঘই হৰ্ষ দীৰ্ঘ ৰি এ ঐ উ ঔ ভালকে পঢ়িবা হা। ওয়া কোৱাছুন। ओ आ हर्ष दिगै रि ए ओ उ ओ। গুড। কি নাম? मीना थापा। মিনা থাপা ধুনীয়াকে কৈছে। ওয়া কোৱাছুন। ओ आ हर्ष दीर्घ रि ए ओ उ ओ। গুড। কি নাম? खमानी थापा। খমানি থাপাও পাৰিছে। 1 2 কোৱাছুন।
1 2 1 2 কোৱা 1 2 3 4 5 6 7 8 9 10 কোৱাচোন কোৱা 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 1 2 1 2 3 4 5 6 7 8 9 10 গুড কি নাম দিলীপ থাপা দিলীপ থাপা পাৰিছে পারফেক্ট কি নাম দীপ দীপ থাপা পাৰিছে ধুনীয়াকে ক খ কোৱাচোন ক খ ঘ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় ঝ ঝ নিয় মুনিয়া ত মুনিয়া থ মুনিয়া দ মুনিয়া দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ন প ফ ভ ভ ম উন্তিশ জ র র ওয়া ব তালবিয়া খ মুদিনা খ দন্ত্য খ হ খিয় ধরে র 29 বেজন্ত 19 বিসর্গ চন্দ্রবিন্দু গুড কি নাম বিমা থাপা ভীমা থাপা ধুনীয়াকে ক খ কৈছে আৰু কি নাম তোমাৰ দেউতাৰ নাম কি তিলক রাম থাপা তোমাৰ গাঁৱৰ নাম ফুলগাড়ি লেপালি পাম ফুলগুৰি নেপালী গাঁও ন হয় নেপালী পাম ন কি নাম তোমালোকৰ গাঁৱৰ নাম কোৱা কোৱা ফুলগাড়ি নেপালি পাম ফুলগুৰি নেপালী পাম ফুলগাড়ি নেপালি পাম ইয়েস কি নাম গাঁৱৰ নাম ফুলগাড়ি নেপালি পাম বিদ্যা ফুলগুৰি কোৱাচোন কোৱা কোৱা ভালকে কোৱা একো নহয় কোৱা ফুলগাড়ি নেপালি পাম ফুল গাড়ী নহয় না ফুলগুৰি ফুলগাড়ি भन्नु ফুলগুৰি भन्नु ফুলগাড়ি নেপালি পাম লাজ কৰিব নালাগে না একো নহয় ৰাষ্ট্ৰীয় ফলৰ নাম কি আম থাপা আম থাপা ভাৰতৰ ৰাষ্ট্ৰীয় ফলৰ নাম কি কোৱাচোন আম মতে ভাৰতৰ ৰাষ্ট্ৰীয় ফলৰ নাম কি কোৱাচোন আম আম গুড কি নাম আছিলে মিনা থাপা মীনা থাপাই পাৰিছে ভাৰতৰ ৰাষ্ট্ৰীয় ফলৰ নাম আম ভাৰতৰ চৰাইৰ নাম কি আম আম নহয়। ভাৰতৰ চৰাইৰ নাম কি আম তুমি কোৱাচোন আম ভাৰতৰ চৰাইৰ নাম কি চৰাই ভাৰতৰ চৰাইৰ নাম কি মুজুর মোর ময়ূৰ ময়ূর ময়ূৰ মোরে জানি ময়ূৰ কোৱা ময়ূর ময়ূৰ ময়ূর অলপ ঘৰতো অসমীয়া কথা ক'বা হা নেপালী ভাষাতে এনি টাইম নক'বা ঠিক আছে ময়ূৰ মোরে ময়ূর মই মই উৰ উর ময়ূৰ ময়ূর গুড ময়ূৰ ময়ূর ধুনীয়া নাৰিকলক ইংৰাজীত কি বুলি কয় নরেকর নাৰিকলক ইংৰাজীত কি বুলি কয় নাৰিকলক ইংৰাজীত কি বুলি কয় তুমি কোৱাচোন কোৱা তুমি নাজানো ঠিক ইংৰাজীত কি বুলি কয় নাৰিকলক নারিয়ল নাৰিকল নহয় কোকোনাট বুলি কয় কি নাম তোমাৰ বিশাল থাপা তোমাৰ নাম ঝর্ণা থাপা তোমাৰ নাম দনামায়া থাপা তোমাৰ নাম নিশা থাপা তোমাৰ নেহা থাপা তোমাৰ নাম সংগীতা থাপা কোন ক্লাছত 5 অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি মন্ত্রী অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি মন্ত্রী নাম অনিশা বিচার নাম থাপা নহয় অসমৰ মুখ্যমন্ত্ৰীৰ নাম শ্ৰীযুত সৰ্বানন্দ সোণোৱাল শ্ৰীযুত সৰ্বানন্দ সোণোৱাল শ্ৰীযুত শ্রীদূত সৰ্বানন্দ খরমানন্দ সোণোৱাল খনোয়ার ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি তুমি কোৱাচোন নরেন্দ্র মোদী ৰাষ্ট্ৰপতিৰ নাম তুমি হেমন্ত বিশ্ব শর্মা তুমি মই কি বলো ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম ৰামনাথ কোবিন্দ ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম ৰামনাথ কোবিন্দ RAM ৰাম NATH নাথ KAVIND কোবিন্দ ঠিক আছে
ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ নাম কি কোৱাচোন ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ নাম পদুম ফুল ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম কি ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম কি ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম কি বাটু চৰাই তুমি বাটু চৰাই তুমি বাটু ময়ূৰ চৰাই ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম ময়ূৰ চৰাই ঠিক আছে তাৰপিছত কখত কেইটা আখৰ আছে কোৱাচোন 26 হ্যাঁ? 26 তুমি কোৱাচোন 26 এবিচিডিত কেইটা আখৰ আছে 26 হ্যাঁ? 26 26 কখত কেইটা আছে 26 26 নহয় এবিচিডিত 26টা আছে ঠিক আছে কখত 41টা আছে কখক কি বৰ্ণ বুলি কোৱা হয় কখক কি বৰ্ণ বুলি কোৱা হয় স্বৰবৰ্ণ হুম? স্বৰবৰ্ণ তুমি কোৱাচোন স্বৰবৰ্ণ কখক ব্যঞ্জন বৰ্ণ বুলি কোৱা হয় অ আক কি বৰ্ণ বুলি কোৱা হয় স্বৰবৰ্ণ হুম স্বৰবৰ্ণ ইয়েস কি নাম ধনময় থাপা ধনমায়া থাপা পাৰিছে তাৰপিছত কেইটাই এক গুছি কেইটাই এক গুছি এক গুছি এক গুছি কেইটাত এইটো হিচাপত এটা আছে যেনেকুৱা পাণ আমি গুছি হিচাপত কিনো বজাৰত নহয় জানো তে এক গুছি কেইটাত এক গুছি হয় 15টা হ্যাঁ 15টা 20টা ইয়েস 20টাত এক গুছি কেইটাত এক পোন 80 ইয়েস কি নাম ধনময় থাপা ধনমায়া থাপা তোমাৰ নাম নিশা থাপা নিশামায়া থাপা দুইজন পাৰিছে তোমাৰ দেউতাৰ নাম কি দিলীপ থাপা তোমাৰ দিলীপ থাপা দুই ভনী নেকি ঠিক আছে তোমাৰ গাঁৱৰ নাম কি সম্পূৰ্ণ নাম ফুলগুৰি নেপালী গাঁও গাঁও পঞ্চায়তৰ নাম ফুলগুৰি ফুলগুৰি তোমাৰ ফুলগুৰি ফুলগুৰি গাঁও পঞ্চায়ত একই পঞ্চায়ত ন তোমালোকৰ সমষ্টিৰ নাম কি সমষ্টিৰ নাম সমষ্টি সমষ্টি শোণিতপুৰ জিলাৰ নাম জিলাৰ শোণিতপুৰ নহয় সমষ্টিও শোণিতপুৰ জিলাও শোণিতপুৰ দুয়োটা কেনেকুৱা হ'ব কোৱাচোন সমষ্টিৰ নাম তোমালোকৰ সমষ্টিৰ নাম ৰঙাপৰা সমষ্টি জিলা শোণিতপুৰ ঠিক আছে লাজৰ একো কথা নহয় আমি শিকি আছোঁ আৰু শিকিব লাগিব এনেকুৱা যদি আমি নবনাওঁ নিশিকো আমি দেশত আগবাঢ়িব নোৱাৰোঁ ঠিক আছে আমি ট্ৰেইনিং লৈ আছোঁ চবতে লৈ আছোঁ অল আছামত লৈ আছোঁ খালি ইয়াৰে বুলি নহয় এনেকুৱা ঘৰত ভালকৈ পঢ়িবা তে ভাল লাগিছে নে ইণ্টাৰভিউ কৰি কিমান আমি শিকিব পাৰিছোঁ আৰু মনোযোগত আহিব পঢ়া লিখাত কিমান দিন লকডাউন গ'ল চবেই পাহৰি গৈছে পঢ়া লিখা নহয় জানো এই কৰোণা 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 এতিয়া ভালকৈ পঢ়িবা হা আৰু এইবিলাক জিকে নলেজবিলাক ইম্পৰ্টেণ্ট যিকোনো চাকৰিৰ কাৰণে যিকোনো কামত গ'লে এইবিলাক দৰকাৰ আৰু এইবিলাক চবত কিতাপত পোৱা নাযায় এইকাৰণে মই ঘূৰি আছোঁ পূৰা অসমত অল আছামত তো এইবিলাক ধ্যান দিবা পঢ়া লিখা ঠিক আছে তেনেহ'লে আজিৰ কাৰণে ইমানেই আজিৰ কাৰণে সকলোৱে এক লগত আজিৰ কাৰণে নমস্কাৰ